हेलो व्यूअर्स पूजा चालेने सकलोए मैं चालू किन्तु देई आरु আজি এতিয়া ওলাইছো দেৱী দুৰ্গাক বিদায় দিয়া চাবলৈ প্ৰত্যেকবাৰে পূজা চাওঁ অষ্টমী আৰু নৱমীৰ দিনা দশমীৰ দিনা দেৱী দুৰ্গাক যেতিয়া বিদায় দিয়ে সেয়া চাওঁ বুলি ভাবি থকাহে হয় চোৱাগৈ নহয় সেইবাবে আজি এয়া ওলাইছো আমাৰ কলিয়াবৰৰ শিলঘাটত যি ঘাট আছে সেই ঘাটলৈ যাওঁ আৰু ময়ো যাওঁ লগতে আপোনালোককো লৈ যাওঁ বলক তেতিয়াহ'লে যাওঁ আৰু দেৱী দুৰ্গাক একেলগে বিদায় দিওঁগৈ কলিয়াবৰ মহকুমা প্ৰশাসনে পানী প্ৰদূষণৰ ক্ষেত্ৰত লৈছে এটা বিশেষ ব্যৱস্থা মই আপোনালোকক ডিম্পিৰ ব্লগৰ জৰিয়তে দেখুৱাই আছো চাই থাকিব ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে লৈছে এটা বিশেষ ব্যৱস্থা এই যে দমটো দেখিছে দেৱী দুৰ্গাৰ মূৰ্তিৰ লগতে থকা পলিথিনকে আদি কৰি বিভিন্ন সামগ্ৰীসমূহ এই ঠাইতে দমাই থোৱা হৈছে যাতে পৰৱৰ্তী সময়ত এইসমূহ স্থানান্তৰিত কৰিব পাৰে আৰু ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণ ৰোধ কৰিব পাৰে এতিয়া আপোনালোকেই কওকচোন কলিয়াবৰ মহকুমা প্ৰশাসনৰ বাৰু এয়া শলাগিবলগীয়া প্ৰচেষ্টা নহয়নে নিয়ম অনুসৰি নদীৰ বুকুত পেলাই দেৱী দুৰ্গাক বিদায় দিয়া হৈছে যদিও তথাপিতো কলিয়াবৰ মহকুমা প্ৰশাসনে ব্যৱস্থা লৈছে যাতে এই ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ্তিভাগ উটি নাযায় দেখিছে ৰছীৰে বান্ধি দিয়া হৈছে যাতে পিছত নদী প্ৰদূষিত নহ'বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে দুৰ্গামাৰ বিসৰ্জনৰ লগতে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত থাকি আমি উপভোগ কৰিছোঁ কেইটামান খুব ধুনীয়া দৃশ্য আপোনালোকেও এই মনোমোহা পৰিৱেশটো উপভোগ কৰকচোন আৰু কেনেকুৱা লাগিছে কওকচোন কলিয়াবৰ মহকুমা প্ৰশাসনৰ সুন্দৰ ব্যৱস্থাৰ মাজেৰে এই মুহূৰ্তলৈকে শিলঘাটৰ যি নদীৰ ঘাট সেই ঘাটত নিয়াৰিকৈ দেৱী মাৰ বিসৰ্জন চলি আছে আৰু আপোনালোকক মই দেখুৱাই আছোঁ প্লিজ শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব এয়া দেখিছে খুব নিয়াৰিকৈ নিজৰ নিজৰ মণ্ডপৰ মূৰ্তিভাগ বিসৰ্জন দিবলৈ আনি আছে সন্ধিয়া হোৱাৰ লগে লগে আমি উভতিছোঁ কিন্তু এয়া ভক্তৰ সোঁত বৈছে যিহেতু এবছৰৰ বাবে দুৰ্গামাক বিদায় দিব লাগিব গতিকে সকলোৱে আশীৰ্বাদ ল'বলৈ আহিছে এইবাৰ দুৰ্গা পূজাৰ শেষৰখন জেলপি খাই জেলপি দোকানৰ পৰাই মই মোৰ ব্লগটো শেষ কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব